friends, good evening. Itia hondia homoy hol aru itia mo vlog to arambo korisu. Welcome to my YouTube channel. Kene ase apolo akha koru hokolo bhale ase. Aru itia hondia hoise 8 bajibo hoise aru mo olop bahirole jao. Samosa khabo mon koise borokhonor botor hetu kane ma bhisu ki samosa olop loi ahu sahar logot itia khabo karone. আৰু আজি মোৰ মনটো বৰ ভাল লাগি আছে কাৰণ কিহৰ কাৰণে আজি আমাৰ ঘৰলে আলহী আহিব আৰু হেয়া হৈছে আপোনালোকে দেখিছে মোৰ ব্লগত ওলাইছে মোৰ দাদা আৰু মামুন হিয়ত আহি আছে দাদা আৰু মামুন আহি আছে সো কেনে খুব ফূৰ্তি লাগি আছে আৰু এটা আহি পাবহি এয়াৰপোৰ্ট পালেহি এয়াৰপোৰ্ট কেইটা বজাত পালেহি 7:30 মানত পাইছেহি মুম্বাই এয়াৰপোৰ্টত আৰু আহি পাওঁতে আমাৰ ঘৰলৈ আহি পাওঁতে 2 ঘণ্টামান লাগিব আৰু 2 ঘণ্টা মানে 9:30-10টা বজাৰ ভিতৰত পাই যাবহি আহি পেলাই তো সেইটো কাৰণে অলপ ভাল লাগি আছে মনটো ফূৰ্তি লাগি আছে বৰষুণ ইয়াত ইমান বেছি নহয় একদম মানে পিছলি যাবলগীয়া অৱস্থা হৈছে মানে এতিয়া যাওঁ মোৰ বৰষুণৰ বতৰ এনে কিবা কিবি খাবলৈ মন যায় না চটপটা সেইটো কাৰণে ভাবিছোঁ চামোচা লৈ আহোঁ আৰু এতিয়া চাহৰ লগত খাওঁ আৰু এতিয়া দাদাহঁত আহি পোৱা আগে ভাত পানী বনাই যোগাৰ কৰিব লাগিব সেইটো কাৰণে ভাবিছোঁ এতিয়া সোনকালে চাহ তাহ খাই মেলি ভাত পানী বনাই মেলি আজৰি হৈ যাওঁ মই বজাৰ কৰোঁ মানে আপোনালোকে সৰু ভিডিঅ' ক্লিপ এটা চাই লওক দাদাহঁত অহাৰ মামুনে মোক ভিডিঅ' কৰি পঠাইছিলে চ' মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ Tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. Yeah, I'm about to fade away. Cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby I have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. As you fade away. সব কেনেকুৱা পানী হৈ আছে বৰষুণ দি গোটেই পানী গেলা কৰিলে আৰু আমাৰ এইফালে হুমুৱা গেটৰ ফালে একেবাৰে পানী অৱস্থা নাইকিয়া হৈ আছে চামোচা সব লৈ মেলি আহিলোঁ আৰু অলপ বজাৰ কৰিব লগা আছিলে সেইবিলাকো অলপ বজাৰ কৰি মেলি আহিলোঁ আৰু তাৰপিছতে এতিয়া যাওঁ চাহ খাওঁগৈ এইটো যে কপালত কিনো এটা উঠিলে নহয় মানে এইটো যে বৰ দিগদাৰ দি থাকে দেই বৰ খজুৱাই বিষায়ো এইটো পাই কেইজন হৈছে যাওঁ এতিয়া চাহ তাহ বনাওঁগৈ চাহ খাওঁগৈ তাৰপিছতে ভাত বনাবলৈ কাৰণে জুই চলাওঁ 8টা বাজিলেই সেই 8টা বাজিলেই এতিয়াৰ পৰা হেৰি কৰিলেহে হ'বগৈ জুই চলালেহে হ'বগৈ গৈ আছোঁ ওপৰলৈ আজৰি হ'লোঁ আৰু এতিয়া এই লাষ্ট বেঙেনা ফ্ৰাই কৰি আছোঁ মেহফুজৰ চিঞৰ শুনিছে ইমান চিঞৰে মামাই কাহিব বুলি একদম ফূৰ্তিতে একেবাৰে সি চিঞৰি ক'বই নোৱাৰা হৈছে এইফালে মই ৰেডি কৰিছোঁ নান খাটা বনাবলৈ কাৰণে
এইখিনি কেঁচা হৈ আছে, এইখিনি বনাব লাগিব আৰু অলপ বনাই আছোঁ। এইখিনি বনিবলৈ দিছোঁ, জাষ্ট উঠাইছোঁহে, এতিয়ালৈকে সিজা নাই আৰু। এইটো চাওক মেটাপে খাই দিলে, কেঁচা কেঁচাকৈ খালে এইটো। মৰ্ণিং ফ্ৰেণ্ডছ, আজি নেক্সট দিনা হয়, কালি ভিডিঅ' বনাবলৈ কাৰণে নহ'লে কপি আৰু আমাৰ দাদা আৰু মামুন আহিলে, আহি এতিয়া যাবলৈও হ'ল। মই ভিডিঅ' বনাবগৈ পৰা নাই এতিয়া, আৰু পেকিং চলি আছে। আৰু দাদা মামুন যাব এতিয়া, দাদা মামুনহঁত এতিয়া যাব হেৰিলে, মামুনৰ য'ত চাকৰি হৈছে, কোন জেগা? পল্টন যাব। আৰু এয়া দাদা আৰু মামুন গৈছে এতিয়া হেৰি পাৰ্লাৰ তাই কাম কৰিব আছে, তাই অহাৰ পিছত আৰু দেখুৱাম মই লাহে ধীৰে। আৰু এই দাদা এতিয়া যাব, এতিয়া নাচা চাচা কৰা হ'লগৈ। আৰু এই এখেতে মিষ্টাৰে একদম পেকিং কৰাত লাগি আছে। এইফালে থোৰা হাই গ'ল ন, গেঞ্জি মামুনো আহি পালেহি, আৰু এই মামুনে খোৱাত ব্যস্ত এতিয়া। এতিয়া চব যাবলৈ হ'ল, এতিয়া মামুন খাই বৈ এতিয়া ৰেডি হৈ যাবগৈ আৰু। আকৌ মামুন কেতিয়া আহিব ঠিকান নাই ন, আকৌ আহিব আকৌ মাজতে। মামুনক কৈছোঁ এতিয়া ইয়াতে থাকিব মহাৰাষ্ট্ৰতে, সেইকাৰণে আহিব আৰু ন মামুন।